কোৱা কিবা কবা। কাহটো ভাল পোৱা নাই যদি বেনুকাইকে মাতি দিওঁ নেকি? তাকেই বৰ অশান্তি পাইছো। ফোন এটা কৰিকে কোৱা নহ'লে। হ'ব দিয়ক, মই ফোন এটা কৰি লওঁ ৰ'ব। হেল্ল', বেনুকাই আপুনি আমাৰ ঘৰলৈ এবাৰ আহিব পাৰিব নেকি? হ'ব দিয়ক, নহ'লে সন্ধিয়াকৈ এপাক আহিব। হেৰি, সন্ধিয়াহে আহিব পাৰিব হেনো। আপুনি কিবা খাব নেকি? নেলাগে দিয়া, নেখাওঁ, তুমি যোৱা। ঐ ল'ৰা, তই ওলাইছ নেকি? ঐ ওলাইছোঁ ৰ'বা। যোৱা যোৱা, স্কুললৈ যা। বিহুৰ পৰা স্কুল যোৱা নাই, কিমান দিন ক্ষতি কৰিলি বাৰু। গা বেয়া কাৰণেহে যোৱা নাই কিবা। তোৰ গা বেয়া? ইমান দিন আৰু গা ভাল হোৱাই নাই নে? সদায় স্কুল যোৱা টাইমতহে তোৰ গা বেয়া হয়। স্কুল যোৱা টাইমটো পাৰ হৈ গ'লে আকৌ ভাল হৈ পৰে যে। আবেলি ঘূৰিব যাবও পাৰ। আবেলি অলপ ভাল লাগে ন, সেইকাৰণে আবেলি এবাৰ ওলাই যাওঁ আৰু। ৰচোন ৰ, তই যে গা বেয়া বুলি কৈ আছ, তোৰ কি হৈছে? দাঁতৰহে বিষ? দাঁতৰ বিষ হ'লে কি গাটো বেয়া নালাগে নেকি? আমাৰ একেবাৰে দাঁতৰ বিষ হৈয়ে পোৱা নাই আৰু। একো নহয়, যা স্কুল যা। গা বেয়া হোৱাৰ বাহানাহে তোৰ। বেছি কৰে অকণমান। কি হৈছে ভেবেলা তোৰ? গা বেয়া বোলে মাৰে কৈছে। গাটো বেয়া। হয় নেকি? যা যা, স্কুললৈ যা যা। ময়ো সৰুতে বহুত স্কুল যোৱাৰ সময়ত এনেকুৱা ফাঁকি বাহানা মাৰিছিলোঁ। এদিন বোলে পেট বিষায়, এদিন বোলে হাগনি হয়, এদিন বোলে মূৰ বিষায়, তেনেকেই আৰু। মই বাহানা বনোৱা নাই নহয়, মোৰ সঁচাকৈ দাঁত বিষ হৈ আছে। যা যা, গা বেয়া লাগিলে ফোন এটা কৰি দিবি, ঘৰলৈ গুচি আহিবি যা। তই ক'ত যাব ওলাইছ? নাই, ক'তো নাযাওঁ। কিয়? এবেলা তোৰ বোলে গা বেয়া, তাকে তই স্কুলত থৈ আহগৈ যা। একো গা বেয়া হোৱা নাই, স্কুল নোযোৱাৰ বাহানাহে। বাহানা নহয়, সঁচাকৈ ল'ৰাটোৰ দাঁতৰ বহুত বিষ হয়। আপুনি তাক থৈ আহক যাওক গাড়ীতে, সি আজি অকলে যাব নালাগে। হ'ব দিয়া, থৈ আহিমগৈ দিয়া। পাপা, স্কুললৈ যাওঁ দিয়া, মই দেৰি হ'ব এতিয়া। যাৱে নেকি? ভাত খালি নে নাই? খালোঁ। মাংসডোখৰ কেনেকুৱা লাগিলে? মজা লাগিছিল। দে, এতিয়া স্কুললৈ যা দে। মই আজি ব্ৰইলাৰ পেটো আনিম, স্কুলৰ পৰা আহি খাবিহি। চব খুৱাম নহয় বাপেকে। তো বেবেলাক দেখিছোঁ মাছ মাংস একোৱে নাখায়। সেইকাৰণে 12টা মাহত 13টা বেমাৰ তাৰ। আৰু মোৰ পোৱালি কেনেকুৱা নুদুকাটো হৈছে। গুড মৰ্ণিং ল'ৰা ছোৱালীহঁত। আজি দেখোন ক্লাছত ধুমকেতু ওলাইছে হ'বলা। কি হ'লেও ভেবেলা, তই দেখোন দেখা দেখিয়ে নাইকিয়া হৈ গ'ল। কি হৈছে ভেবেলা তোৰ? গা ভাল পালিনে নাই আকৌ? দে ক, মই একো নকওঁ দে। কি হৈছে মোক খুলি খালি ক। মোৰ মানে গা বেয়া আছিলে, সেইকাৰণে অহাই নাই। বিহু খাই ল'লো, বিহু খোৱাৰ পিছত হাগনি হোৱাৰ পাছত অলপ ভাল পালোঁ, তাৰ পাছত আকৌ হ'ল দাঁতৰ বিষ। এতিয়া অলপো ভালেই পোৱা নাই। সেই হৰিতে মুখস্থ কৰি আহিছ নেকি? ইমান যে খৰকৈ কৈছ। ভেবেলা, কিবা এটা খাওঁগৈ ব'ল। মোৰ দাঁতৰ বিষৰ পৰা একোৱে খাব নোৱাৰা হৈছোঁ ৰ। তোৰ এনেকুৱাহে হ'ল। মই ভাবিছিলোঁ আজি তহঁতক চকলেট খুৱাম বুলি ভাবিছিলোঁ, তই এতিয়া আজি খাবই নোৱাৰিবি নহ'লে। দুদিন পিছত খুৱাবি নে কি ক? নাই আজিয়ে খুৱাম, মুঠত আজিয়ে পইচা আছে, কালিৰ পৰা নাথাকিব আৰু পইচা। কটীয়া, তইতো জানিছই মোৰ দাঁতৰ অসুখ বুলি। তথাপি কিয়নো আনিলি তই আজি চকলেট? পিছত এদিন অনা হ'লেতো হয়। আনিলেই যেতিয়া কটীয়া আৰু মই খাওঁ, তই আজি খাব নালাগে। নাই ময়ো খাম, মোকো দে। আমি তোক একো দিবলৈ নাই, কিন্তু কিয় নিদিবি মোক? ময়োতো কিবা আনিলে তহঁতক দিওঁ ন। নিদিয়া বুলি কোৱা নাই, কিন্তু যোৱা মাহত যে মোৰ হাগনি হৈ আছিলে, তই যে কিবা কিনি আনিছিলি, মোক তই জানো খাবলৈ দিছিলি? কটীয়াই ঠিক কথাই কৈছে, এতিয়া তোকো নিদিওঁ আমি খাবলৈ। কি হ'ল? কিয় এতিয়া কিয় মনে আছ? ক কিবা। খিনি আমাক খাবলৈ নিদিয়ে আৰু আমাৰ খিনিকে খুজি খুজি খাবলৈ আহ, খকুৱা চালা। তোক আজি ছাৰ বহিছে। দেখিছাই দেখোন বহি আছো। ছাৰ মই এখেতক এবাৰ চাই দিয়কচোন। আপোনাৰ এখেতক মই কেনেকে চাম? আপুনিয়ে দেখোন আগত আহি গৈছে। কি হৈছে কওকচোন। মোৰ মানে বহুত কাহ হৈ আছে, বুকুখন বহুত বিষ। আচ্ছা, প্ৰব্লেমটো মানে সেইটোহে। অলপ বেডতে শুই দিয়কচোন। ডক্টৰ বাবু কিবা ইনজেকশ্যন দিব নেকি? নাই নিদো। কিয় সুধিলে? নাই, মোৰ মানে ভয় লাগে যে ইনজেকশ্যন ল'বলৈ। আপোনাৰ বুকুখনো বিষ ন? এই কাহি বুকু বিষ উঠি গৈছে গৈ। তেতিয়াহ'লে অপাৰেশ্যন এটাকে কৰিব লাগিব। অপাৰেশ্যন নকৰোঁ মই, মোৰ বহুত ভয় লাগে। আপোনাৰ কাহ হৈছে, কাহ হৈ বুকু বিষ হৈছে, গতিকে আপোনাৰ অপাৰেশ্যনৰ বহুত বেছি প্ৰয়োজন। মইতো আজিলৈকে কাকো শুনা নাই কাহ হ'লে অপাৰেশ্যন কৰা। সেইটোৱেইটো কথা ন, বেলেগে ইমান ভাল চিকিৎসা নকৰে মই যিমান কৰোঁ। ক'ত যায় ৰ'ব, একো চিকিৎসাই কৰা নহ'ল দেখোন। ক্ষমা কৰিব দিয়ক, মই আৰু ইয়াত চিকিৎসা কৰিব নোৱাৰিম। ধেমালিহে কৰিছিলোঁ আপোনালৈ ঔষধ আনো ৰ'বক।
মই বাৰু মনে মনে পলাই দিওঁ নেকি? নহ'লে যি দেখিছোঁ ই মোক মাৰিবই। এইটোৱে ভাল সুযোগ, পলোৱাটোৱে ভাল হ'ব। অ' ধমেশ্বৰী পলা, মোক ক'ত পেলালিহি ঐ? মোৰ জীৱনটো শেষ কৰিলি হয় আজি। পেচেণ্ট ক'ত গ'ল? পেচেণ্টটো ক'ত গ'ল? কোনোমতে অতদিনৰ মূৰত পেচেণ্ট এটা পাইছিলোঁহে, তাকো পলালেই যেন পাইছোঁ। বহুত দিনৰ মূৰত এটা পেচেণ্ট পাওঁ। তাকেই ভালদৰে চিকিৎসা কৰিম বুলি অপাৰেশ্যনো কৰি দিম বুলি ক'লোঁ, তথাপিও নামানিলে। সঁচাই মানুহবোৰ বহুত মূৰ্খ আজিৰ দিনতো। যাচি দিছোঁ যে চিকিৎসাখিনি, সেইকাৰণে লওঁতা কোনো নাই। অঁ ডক্টৰ কাই আছে? ন ডক্টৰ কাই নহয়, ডক্টৰ চাহাব হয়। হ'ব দিয়ক, কিবা এটা বুলি মাতিলেই হ'ল আৰু। অঁ ভেবেলা আহ। কওকচোন এতিয়া আপোনাৰ প্ৰব্লেম কি? এই দাঁতৰ বিষ হৈছে, তাকে বোলো এবাৰ দেখাই যাওঁ। ভেবেলা আহোঁ, ভয় কৰিব নালাগে আহ। ভেবেলা যে মাতি আছে, ছাগলী নে মানুহ সেইটো? এই মানুহ নে মোৰ ল'ৰাটো, তাৰ নাম আমি মৰমতে ভেবেলা বুলি মাতিছোঁ। অঁ ভাইটি, তোমাৰ দাঁতৰ বিষ ন? আংকল মোৰে। কি খাইছিলানো তোমাৰ যে দাঁতৰ বিষ হ'ব পালে? খাইছিলোঁ বহুত কিবা কিবি। আপোনাক সেইখন তালিকা দিবলৈ হ'লে গোটেই জীৱনটো আপুনি বহিয়ে ল'ব লাগিব। সেইটো কোৱা নাই নহয়, এইকেইদিনত তুমি কি বেছিকৈ খাইছা? সেইটো কথাহে। এইকেইদিনত প্ৰায় মই খিচিৰিয়ে খাই আছোঁ। মানে দাঁতত অকণমান কিবা এটা লাগিলে বহুত বিষ হৈ যায়, সেইকাৰণে মায়ে একেবাৰে গুখিনি লেখীয়া খিচিৰি অলপ বনাই দিব, তাকেই খাই আছোঁ। চাওঁ মুখখন মেলাচোন, তোমাৰ দাঁতখিনি চাওঁ। এই পোকে খাই গোটেই শেষ। খিনি উঘলি দিব লাগিব বুজিছা। এই গোটেইখিনি উঘলিব নেকি? নাই যিটোত পোকে ধৰিছে সেইটোহে উঘালিম। ৰ'বা তুমি এইখনতে বহা। আংকল এই কি আনিছে আপুনি? এই বটলটোত কি আছে আকৌ? এইটোত দাঁত জইন দিবলৈ ঔষধ আনিছোঁ। এইখনেৰে দাঁতটো উঘালিবলৈ আনিছিলোঁ। কি কৰে আপুনি এইবোৰ? কেনেকৈনো ডক্টৰ হ'লে? কি কেনেকৈ ডক্টৰ হ'লে? বেলেগ ডক্টৰে যেনেকৈ হয় ময়ো তেনেকৈ ডক্টৰ হৈছিলোঁ। নাই কিবা এটাতো গণ্ডগোল আছে আপোনাৰ। কোনখন ইউনিভাৰ্চিটিৰ পৰা আপুনি ডক্টৰ হ'লে? মই ইউটিউব ইউনিভাৰ্চিটিৰ পৰা ডক্টৰ হৈছিলোঁ। হে? মানে আপুনি ইউটিউব চাই চাইহে ডক্টৰ হ'লে? তুমিয়ে মোৰ প্ৰথম দাঁতৰ পেচেণ্ট, গতিকে ক'তো যাব নোৱাৰিবা। এৰি দিয়ক, মোক যাবলৈ দিয়ক। নাই নোৱাৰিবা নহয় তুমি।